আজি 3 ছেপ্টেম্বৰ মানে আমাৰ অসমত 3 ছেপ্টেম্বৰ দিনাখন অভিৰুচি ক্ৰীড়া দিৱস হিচাপে গোটেই অসমতে পালন কৰি আছে। তো সেই হিচাপত আমি আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্ট স্পৰ্টছ আমাৰ অফিচৰ তৰফৰ পৰা আমাৰ যি ইনষ্ট্ৰাকশ্যন সেই ইনষ্ট্ৰাকশ্যন মতে আজি আমাৰ পৰ্বতজোৰা জিলা ক্ৰীড়া সন্থাৰ অন্তৰ্গত বাঁশবাৰী HS খেলপথাৰত আজি স্পৰ্টছ মানে আমাৰ অভিৰুচি যে আমাৰ স্পৰ্টছ ডে, এই স্পৰ্টছ ডে এখন আমি ইয়াত উদযাপন কৰিলোঁ। ইয়াত উদযাপন কৰাৰ লগতে আমি আমাৰ আমন্ত্ৰিত দুটা মহিলা টীম ফুলজৰা মহিলা ফুটবল একাদশ আৰু অক্সিগুৰি মহিলা ফুটবল একাদশ, এই দুটা দলক আমন্ত্ৰণ কৰি পেলাই ইয়াত চেৰিটি মেচ হিচাপে আমি মানে ইয়াত খেলালোঁ। ইয়াত অক্সিবাৰী ফুটবল দলে 1-0 গ'লৰ ব্যৱধানত ইয়াত মানে জয়লাভ কৰিলে। তো গতিকে মই আজি আপোনালোকৰ চেনেলৰ যোগেদি মই আমাৰ পোনপ্ৰথমে আমাৰ ডিষ্ট্ৰিক্ট স্পৰ্টছৰ পৰা অহা আমাৰ ফিজিকেল ইনষ্ট্ৰাক্টৰসকল আছে, তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ আমাৰ এই পৰ্বতজোৰাত নিশ্চয় আজিৰ পৰাই মানে আমি ধুনীয়া এটা মহিলা ফুটবল দল মানে গঠন কৰিম। আৰু ইয়াৰ কাৰণে আমি অলৰেডি আমাৰ যি প্ৰতিভাসকল আছে এই প্ৰতিভাসকলক আমি দেখা পালোঁ, আমি প্ৰতিভাসকলক চিনি পালোঁ। এখেতসকলে নিশ্চয় অদূৰ ভৱিষ্যতত আমাৰ পৰ্বতজোৰাৰ নাম মানে কঢ়িয়াই আনিব আৰু একচুৱেলি আমি সকলোৱে জানো যে মানে 1966ত আমাৰ ভোগেশ্বৰ বৰুৱা আমাৰ অসম বুলি নহয় আমাৰ গোটেই মানে নৰ্থ ইষ্টত মানে প্ৰথম গ'ল্ড মেডেলিষ্ট আছিলে এছিয়ান গেমছত 1966 আৰু এখেত সেই 1966তে মানে আমাৰ ভাৰতবৰ্ষত অৰ্জুন বঁটাও লাভ কৰিছিলে। গতিকে এখেতৰ নামত 3 ছেপ্টেম্বৰ এখেতৰ জন্মদিন হিচাপে মানে 3 ছেপ্টেম্বৰ দিনাখন আমি গোটেই অসমত আমাৰ যিমান স্পৰ্টছ লাভাৰ আছে আমাৰ স্পৰ্টছ লাভাৰবিলাকে এই দিনটো আমি ইয়াত মানে অভিৰুচি ক্ৰীড়া দিৱস হিচাপে আমি পালন কৰোঁ আৰু কি। থেংক ইউ।